তো গাইজ হেপী বাৰ্থডে এণ্ড ৱেলকাম বেক টু জ্বালাবাতা। তো গাইজ আজি আমাৰ হেপী বাৰ্থডে নহয়, আপোনালোকৰ কাবাৰটো হয়, তো সেইকাৰণে হেপী বাৰ্থডে বুলি ক'লোঁ। কাবাৰ যদি হয় গাত পাতি ল'ব আৰু নহয় যদি কেঞ্চেল কৰি দিব। তো গাইজ এইগিলা বাদ দিলোঁ ফাল্টুগিলা। তো আজি হৈছে আমাৰ দোল উৎসৱ। তো মানে দেখছি ফৌকা চৌকা লৈ আছোঁ, ইবাগে দেখছি না হেলান হৈছে লৈ কিনে দাঁতকেইটা মতো এনে দাঁত জিলকি থাকে গমে পাইছে। তো গাইজ বেলেগ একো নকওঁ, চবকে আমাৰ দোল উৎসৱৰ শুভকামনা জনালোঁ। চবে যাতে বঢ়িয়াকৈ ৰং চং লগৰ ৰঙৰ উৎসৱটো সকলোৱে পালন কৰে। তো গাইজ আমি কি কৰি আছোঁ চাব নেকি? ফাল্টুমি এনা আছোঁ বেকাৰ। এই খচ্চৰ কেইটাই গাড়ী ৰখে আছে, গাড়ী ৰখে কিনে পইচা লৈ আছে ফাউকাৰ নামত। এলা বাবু নগৰবাৰ ঘৰ যোৱা হামু দিয়া সৰু চলি এইটো এনজিত ৰক অৱস্থা দেখছি না পচা কবাৰ দেখা আজি। তো গাইজ আমাৰ খেলা শেষ হৈ গ'ল, গমে পাইছি পইলাৰ আমাৰ ইয়াতে খেলা আছিল আৰু আমাৰ এখিনি দোকান দিছিলোঁ আমি। তো দোকানৰ জেগাখিনি আমি পৰিষ্কাৰ কৰি পেলালোঁ, ফিনি হোটেলৰ জেগা আছিল এখিনি। তো আমি জেগাখিনি পৰিষ্কাৰ কৰি দিলোঁ সুন্দৰ, ইয়াতে বঢ়িয়াকৈ জুই লাগি দিছোঁ। তো মানে এনেকুৱা হ'লে ভাল লাগে। তো কিছুমানে দোকান দিছি ইনকে থৈ গেছি, তো এইটো বেয়া কথা। দোকান দিছি জেগাটো চাফা কৰি থৈ যাওক আপোনালোকে, বেয়া কথা এইটো। আৰু এখন আমাৰ ফিল্ড আছিল। তো গাইজ চালিয়ে বেয়া লাগে, কিমান মানুহ আছিল, এতিয়া মানুহে নাই অলপো। উপায় নাই দিয়ক, আৰু 2 দিনৰ খেলা আছিল, 2 দিনৰ থাকিব, তাতকৈ বেছি নাথাকে। চকটো গোটা খালী হৈ গৈছে, চকত চব লেতেৰা হৈ গৈছে আৰু চকত মানুহে নাই, খালী চব। কিন্তু গাইজ একলা এনকে থৈ যাব নালাগে, এইগিলা গোটা ৰাস্তাটোত প্লাষ্টিক। ডালিম পাটোৱাৰী তো গাছ পটাছ লগৰ কাৰণে পানী নাছিল, মুটি পেলাই দিছি। ডালিম ছাৰক দাঙি লৈ যাওঁ। মানে যাক আমি হোলি লাগাম তাৰ নহয় মানে খোজ কাঢ়িব নাই, মানে কষ্ট কৰিব নাই। আমি কষ্ট কৰিম, আমি আছো নহয়। এই ফিল্ডৰ পানী আছে, বকাত নেনবি, মোবাইল পানীত পৰব। ইয়াত ধৰিয়া হাত দুখন ধৰিয়া নাই, মুখত হেৰিব বঢ়িয়া। আমি মুখতে দিওঁ, আমি বেলেগ হয় দা ভাই। মুখৰে চুমাত চুমা মানে সেই ৰৈছো চুমা দে গালখানত। গাল বয়া নহয় গাইছ, চুমাত নহয়, চুমা য'ত দিয়ে তাতে বেলেগ। হোলি হে বুঢ়ালা মানুহ হিৰক ভাই নদীত লৈছে লাগে আমার কথা। তুই না হোলি খেলছো আমিও খেলছো, তুই না হোলি খেলছো আমিও খেলছো। তুমি হোলি বনাই বুলি কৈছি, তাক আমি হিচলা বুলি কৈছো। বঢ়িয়া মোবাইল উলাই ল, বঢ়িয়া। কাৰণ কি আৰু ন, চবে প্ৰসাদ পাব লাগে মন্দিৰত। কোনি আছে প্ৰসাদ পাবা? আৰু প্ৰসাদ পাবা আপুনি আছে? তোমাৰ 2 মিনিট ৰখক না, মোৰ ভিজা নাই বৰ্তমান, ভিজাম কিন্তু আমি লাগব ন। তোমাৰ তলৰ চিঙা জিকা নাই নাই নিজকে বঢ়িয়া চবে প্ৰসাদ পাই গৈছি। ঘৰত তালা মাৰি সোমাই আছিল দেখছি, এই হোলীৰ ভয় ওলালে বাহিৰক, ওলাই চিধাই লৈ আকৌ পইচা ৰ'দত দিম আমি, আকৌ আমি পইচা উলিয়াই দিম, টেনচন ল'ব লাগে। পইচা আমি উলিয়াই দিম, কৈছো না, পইচা আমি উলিয়াই দিম। মাতি থৈ লা, থৈ লা। বঢ়িয়া কি সর্দি লাগিয়েছে, কালারফুল হেনালছিল, কালারফুল বেগুনিয়া নীলা সব হেনালছিল মানে গাছ দেহা য'ত য'ত ফুটা আছে সকলো হয় দি ভলি উমে গেছি। মুতি দিলা নাই সেইটো নহয়, সেইটো নুবুজিব আৰু
তো মোটামুটি ভাগাত ধৰি গৈছি আৰু গাইছ অলপ তামচা ধেমালি কৰিলোঁ কৰিব লাগে চবে কৰিব লাগে আপোনালোকে কৰক না কি কয় এতিয়া আমি ক'ত যাম এতিয়া ভাজ অলপ গা ধুওঁ পেলাই খিচিৰি খাব যাম এতিয়া আমি যাম চেমৰাই সত্ৰ আমাৰ মালিগুচি স্থিত চেমৰাই সত্ৰ অঁ যাবা তাতে যাম আৰু খিচিৰি খাম দগৰি খাম পেটটো ইমান অলছে আৰু ওলাম বলক গাইছ বলক তাতে লগ পাইছোঁ তো গাইছ গুড মৰ্ণিং আৰু মানে ভ্লগটো যোৱাকালি শেষ কৰা নহ'ল মানে কিবা কাম ওলাক তাৰ পৰা আহি পেলাই আৰু ক'ৰবাত যাব লগা হ'ল ৰাতি দেউল চাব গ'লোঁ ৰাতি দেৰি গ'ল তো ভাবিলোঁ অলপ দেৰিকলৈ ঘুমাওঁ নাই মামা এটা আহি পেলাই বিচনাত হাম মাৰি ফাউকা দিছি দেখছি না অৱস্থা উপায় নাই দিয়ক আৰু তো মই এতিয়া মুখখন ধুই লওঁ ধুই লৈ পেলাই কিবা এটা খাই কলিতাত থাকিলৈকে যাইছোঁ তো বলক কিয়া কাৰণ ৰাতি বোলে 3টা বজালৈকে শুইছে মোক হৈ জ্বৰ আছিল ন লাজে মই জানো উৰুলি দিয়া হলি দিয়া বঢ়িয়া আজ মুখখন ধুই লওঁ আৰু অঁ ভালকৈ বনোৱা আছে মেকআপ আৰ্টিষ্ট বঢ়িয়া এতিয়া পুৰা বঢ়িয়া ভালকৈ অলপো যাতে জাগা নৰয় ইয়াৰ আকৌ জাগা চাগা যাতে নৰে ভালকৈ গম পাইছা না অৱতাৰ মানে ইয়া ইস 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 हरी बाजार में बलात्कार हो गया बढ़िया 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 लगा सही ओके हेरी लगा बाल्टी कर बाल्टी कर हल्के दिन पुरा तू क्या चलो बाला के रुबा के मुखन धुना जागा तो हल्का साइज कर लियो ए लया राकेश বঢ়িয়া ভালকৈ বাৰে দিবি খালি মুখখন ধুই মোবাইল আছে ৰে মোবাইল আছে বঢ়িয়া নিজে দিছি দেখা নাই কেনা বন্দা দেখা নাই গমে পাইছি পিঠিত পিঠিত কিন্তু দিবা লাগব ৰে ভালকে ভালকে ৰাখিছ বঢ়িয়া অজয় হাত দুখন ধৰি থাকা ভালকে অলপ যাতে জাগা নৰে চিলভাৰটো লাগব দৰে নয়লত দৰে এই চলা চলা চিৰব দে চলা চিৰব ভালকে চলা নিছিল অৱতাৰ মাৰি দিয় অৱতাৰ ও গেলি এতে ঘুমাইছি নাই এতে ঘুমাইছি अपने आप को हमारे हवाले कर दो बापरे पूरा साइलेंट आছো भाई एफसी নাই কোনিও पूरा ভালকে বানা ভালকে পানি পুরা পুরা পানি গাট মারা মুখত লাগে ছুয়া যাব গাট মারবে পানি গাট মারবে বানয় জনাই নো ভালকে বানো ভালকে আর রাখিস পিছির মাঝারা দালত দিবে পিছির মাঝারা দালত পিছির তারপরে সব সারা পুরা পথারত দাওছি এ পড়বে না কে দে রাস্তা দি আমার কি লাগে কমেন্ট এটা কৰি দিছে মানে বহুত কিবা কিবি মিক্স আছে উত্তৰ গু গোবৰ বহুত কিবা কিবি তো গাইছ কলটাৰ বস্তু ভয় কৰছি পলেছে তাক তথাপিতো ধৰি পেলাই আমি বাগৰিলো পুৰা পুৰা সানি দিছো তথাপিতো আৰু পলেছি গাইছ আৰু পলে লাভ নাই আৰু ই ধৰাত পৰছি আৰু অৱস্থা বেলেগ হৈ গৈছে পানী মাৰি মাৰি বানপানী হ'ব বাকী ঘৰত 10 দা মাৰি পেলাই সোমাই আছিল ঘৰৰ ভিতৰত একে পানী বেছি গাই চিৰকি দি বানপানী হ'ব বাকী তো ইয়াৰ কম বা গেলা কি বা আমি কিনে খিলি খোলা গেছি ভিতৰত তো আমি এতিয়া দেউল মন্দিৰত দেখি যাইছো বলক তো গাইজ ই ৰিস্কি আকাৰ লগত হচ্ছি দেখছি না মানে আজি কাকো মানে হাৰি যাবৰ নাই আৰু কি হ'ব গাইজ এনজয় হৈছে আৰু মানে গাইজ একদিন হে বছৰটোত একো নাই
এই চিন্ময় কি খবৰ হেপী হলি এই জ্বালা বতা তলে চৰো না ভালকে মানে দিবি দে ভালকে এ আমাৰ এলেক্স দেখা নাই ডিমাণ্ড কৰছি গল্ডেনত ডিমাণ্ড কৰছি শেষ বঢ়িয়া লগা আছি হেপী হলি ন দাও হেপী হলি হেপী হলি ভালকে ভালকে দেখা নাই বহি লৈছি গাইছ এনেকুৱা মানুহ লাগে অবতাৰ হৈ গেলা পানী নাই আমি পানী নাই ভালকে টকা দেখছি রামদেব হ্যাপি হলে হ্যাপি হলে তো কলটা আপনি কালি কি চাৰি মারছিল যদি হলি নলে শুনি হিজরা নিজে রূপলে আজি লাইস নাই তো গাইছ আজি মানে নদীত যোৱা কথা আছিল আমাৰ নদীত যোৱা নহয় এতিয়া তো ঘৰতে কাঢ়িব লাগিব কাৰণ 2 ঘণ্টা 3 ঘণ্টামান জালে মাৰিব লাগিব যায় না নাযায় পাত্তা নাই তো ঘৰত যাওঁ তো গাইছ ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্টটো কৰি থৈ দিব আৰু যদি কোনোবা নতুনকৈ চাইছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব তো আজিলৈ এইখিনিয়েই ধন্যবাদ জয় আই অসম।